সংঘটিত হৈছে এটা হৃদয় বিদাৰক ঘটনা। সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ জলপ্ৰপাতত গা ধুবলৈ নমাৰ পিছতে সলিল সমাধি ঘটিল অলপতে ৰাজ্য চৰকাৰৰ পৰা নিযুক্তি লাভ কৰা এজন যুৱক। পলাশবাৰী থানাৰ অন্তৰ্গত বাৰে গাঁৱত মঙলবাৰে সংঘটিত এই ঘটনাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নিহত যুৱকজন মিৰ্জাৰ গোপালপুৰ নিবাসী সুমন কলিতা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে মঙলবাৰে সুমন কলিতাই সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ বাৰে গাঁৱৰ জলপ্ৰপাতত গা ধুবলৈ নামিছিল। সেই সময়তে যুৱকজন পানীৰ কোবাল সোঁতত উটি যায়। যুৱকজন উটি যোৱা দেখি সমনীয়াই উদ্ধাৰৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়। পিছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী থানাৰ OC ৰাজীৱ কুমাৰ নাথসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে অলপতে ঘোষণা হোৱা অসম চৰকাৰী নিযুক্তি ফলাফলত সুমন কলিতায়ো চৰকাৰী চাকৰি লাভ কৰিছিল। কিন্তু যুৱকজনৰ এনে আকস্মিক মৃত্যুৱে এতিয়া পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো, মৃত সুমন কলিতাৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো ইমানে আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।